নমস্কাৰ। উৎপল শিৱমৰ কথাৰে কবিতা কন্যাদান। কন্যাদানৰ মহাৰ্ঘ যেতিয়া হোমাগ্নিত বিসৰ্জিত হৈছিল মোৰ পৰিণয়ৰ বেলা, দেউতাৰ চকুজুৰি আমখুৰিৰ আঙঠাবোৰৰ দৰে তহকে জ্বলিছিল সেইদিনা। নাজানো দেউতাক ধোঁৱাই ধৰিছিল নে তাপে পুৰিছিল। ঘনে ঘনে চকুজুৰি মুচিছিল দেখোন গামোচাৰ আঁৰত লুকাই। তৰ্জনী আঙুলিটো দেউতাৰ এতিয়াও হয়তো ক্ষয় যোৱা নাই। মই ধৰি ধৰি ডুব দি খোজ দিবলৈ শিকা। এতিয়াও হয়তো দেউতাই পাহৰিব পৰা নাই। টোপনি আহিলে কোলাত বহাই মোক ভাতমুঠি গুজি দিয়াৰ কথা। সেয়ে হয়তো কোষবন চিঙাৰ পৰত দেউতাৰ হাতখনে হাহাকাৰ কৰি উঠিছিল। মোৰ হাতখনিত এৰিব নোখোজাকৈ খামুচি ধৰিছিল। পৰৰ হাতত বুকুৰ মঙহভাগ তুলি দি দেউতাৰ দুচিন্তাত নিশাৰ টোপনি গ'ল। শিৰত সেন্দুৰ বোলোৱা শিৰলোটো দেখি মোৰ মানিব পৰা নাই দেউতাই। ফুটুকি চোলা পিন্ধা জীয়ৰীজনী যে পাটৰ সাজ পিন্ধি বৰজনী হ'ল। ৰংচঙীয়া ৰভা ঘৰটো যেন দেউতাৰ বুকুৰ তেজেৰে ৰাঙলী কৰা। মোৰ শিৰৰ সেন্দুৰকণৰ বাবেইতো বিকি দিলে অৱশিষ্ট মাটিডৰা। কন্যাদানৰ ঋণ পৰিশোধৰ আপ্যায়নৰ প্ৰতিটো কণ টুকুৰাৰ দৰে গোটা গোটাই অনা দেউতাৰ জীৱনজোৰা কষ্টোপাৰ্জিত ধন। ডগমগাই হোমৰ জুইডাল যিমানেই জ্বলিছে, দেউতাৰ চকুৰ মণিকণিকাই তীৰ বিৰ কৰিছে। পুৱাই পুৱাই মোৰ নাম ধৰি দেউতাই হেতেলিৰ পৰা নামি আহে। ময়ো দেউতাক যোগান ধৰোঁ পুৱাৰ জলপানে চাহে। আজিৰ পৰা দেউতাৰ পুৱাবোৰ উপবাসী হ'ব। বেমাৰী দেহাৰে আয়েনো বাৰু কিমানখিনি বাহিবন বব। দেউতাৰ বুকুত সোমাই সুধিবলৈ মন যায়, কন্যাদান কৰি কি আৰ্জিব খুজিছা পুণ্য? মোৰ নামতেইচোন সকলো উৎসৰ্গিলা দেউতা। নিজলে ৰাখিলা মাথো এটি বিধ্বস্ত শূন্য। উৰণিৰ তলেৰে জুমি জুমি চাইছোঁ হোমৰ থলীত দেউতাৰ চকুজুৰি বৰকৈ সেমেকি উঠিছে। বুকুৰ জুইকুৰাৰ বেদনাবিধুৰ স্ফুলিংগ দেহে মনে সিঁচৰতি হৈ পৰিছে। দেউতাই জানে, ময়ো জানো, আজিৰ দিনটোৰ বাবেই জীৱনটো আৰ্জিছিল। নগ্ন ভৰিৰে বাটকুৰি বাই কন্যাদানৰ নামতেই সকলো উৎসৰ্গিলে। অৱশিষ্ট যে আৰু খুটকণ এটিও নাই। ধন্যবাদ।